অসমবাসীৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে বাৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গক আগৰ দৰে ভাল নাপায় নেকি? কি কাৰণত দুয়োৰে মাজত কাজিয়া হয়? অন্য অভিনেত্ৰীৰ সৈতে জুবিন গাৰ্গে অভিনয় কৰিলে গৰিমা গাৰ্গে বাৰু বেয়া পায় নেকি? বৰ্তমান তেওঁলোকৰ সম্বন্ধটো কেনেকুৱা হৈ আছে গৰিমা শইকীয়া গাৰ্গে নিজেই ক'লে সকলোবোৰ। কিন্তু এটা কথা হয় যে মই যিহেতু তেওঁ সদায় মোৰ প্ৰেম নহয়, মই ভাল পোৱা মোৰ মানুহজন তেওঁ, গতিকে তেওঁলৈ মোৰ সেই হেঁপাহটো সেই আশাটো সদায় থাকে। আজি সদায় তেওঁ মোৰ ঘৰলৈ মানে যেতিয়া সময় গধূলি ঘৰলৈ বা ৰাতি ঘৰলৈ ঘূৰি আহিছে, সেই সময়টোত মোৰ যিটো হেঁপাহ তেওঁ আহিলে মই কি খুৱাম, এতিয়া কি খাব, কি কৰিব, এতিয়া আহি পেলাই ফ্ৰেছ হ'ব, কি পিন্ধিব, মই ৰাতি শোৱা কাপোৰটো অজৰাই থওঁ, ঠিক কৰি থওঁ, তেওঁ আহি পেলাই কি কথা পাতিব পাৰে, এইটো দেখিলে বেয়া পাব, এইখিনি মই সুমুৱাই থওঁ, এইখিনি মই এনেকুৱা কথা পাতিম, কিবা মোৰ যদি সমস্যাও হৈছে 2-3 দিন ধৰি, আজি এইটো সময়ত আহি কথাটো পাতিলে বেয়া হ'ব, মই কেতিয়া পাতিম, মই এনেকুৱা ধৰণৰ কথাবোৰত মই প্ৰস্তুত হৈ থাকোঁ। আৰু তাৰ বাহিৰে সেইটো এমাহৰ পিছতো আহক বা সদায় আহক, মোৰ হেঁপাহটো সদায় সেইটো একেই থাকে যিটো প্ৰথমতে আছিলে। মই সেইদিনাখন কিবা এটা কথা লৈ পেলাই কৈছোঁ, অকণমান অভিমানৰ সুৰতেই কৈছোঁ, নতুন ষ্টুডিঅ' এটা বনাই আছে আমাৰ জোনালীত, গতিকে তেওঁ মানে ষ্টুডিঅ'টোতে থাকি লৈ পেলাই এতিয়া কিছুমান কাম কৰোৱাই আছে, গতিকে 2-3 দিন তেওঁ থাকি লৈছে। 3 দিনৰ পিছত যেতিয়া ঘৰলৈ আহিছে ৰাতি শুবৰ সময়ত, মই তেতিয়া সেইটো কথা কৈছোঁ, মই বোলো তুমি মোক এনেই কৈছোঁ আৰু অকণমান ফোন পতাৰ নিচিনাকৈ, তুমি আগতে যেনেকৈ মোক বিচাৰিছিলা তেনেকৈ আজিকালি নিবিচাৰা নেকি? আঁতৰি থাকিবলৈ ভাল পোৱা নেকি? মানে 3 দিন তুমি ঘৰলৈ অহা নাই, এইখিনিতে থাকি জোনালীৰ পৰা কাহিলীপাৰালৈ কিমান দূৰ ন? তুমিতো যে এতিয়াও তোমালৈ মই তেনেকৈ হেঁপাহেৰে ৰৈ থাকোঁ, তুমি কেলৈ এনেকৈ মোক এভইড কৰিছা নেকি বাৰু? জুবিনে কৈছে ই কথা নাই আৰু তোমাৰ ক'বলৈ বেলেগ, তেনেকুৱা ধৰণে মানে